গহপুৰৰ টকোবাৰীত পথ দুৰ্ঘটনা ট্ৰাক আৰু এখন টাটা ইন্দ্ৰ বাহনৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত হয়। টকোবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা এখন ট্ৰাক আৰু এখন টাটা ইন্দ্ৰ বাহনৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত হয়। আহত লোকজনক গহপুৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে গুৱাহাটী দিশৰ পৰা লখিমপুৰ অভিমুখী ইন্দ্ৰা বাহনখনক গহপুৰ দিশৰ পৰা অহা এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত ইন্দ্ৰা বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হয়। 4 লেনযুক্ত পথত এটা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ফলতেই এই ঘটনা সংঘটিত হোৱা আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত হেলেম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। আৰু এইটো মোবাইলত কনচন মাৰিব একদম ক'ব পাৰিব। কোন জেগা এইটো টকোবাৰী চেণ্টাৰতে আমি বৰ্তমান গম পাই পেলাই আহিলোঁ চাবলৈ। এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ কৰিছে এখন টাটা মোবাইল। ড্ৰাইভাৰজনৰ অলপ আঘাতপ্ৰাপ্ত হৈছে ড্ৰাইভাৰজন। বাকীখিনি ইমানখিনিয়ে দেখা পাইছোঁ আৰু আঘাতপ্ৰাপ্ত ক'ত নিয়া হ'ল? তেখেতক গহপুৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কি কাৰণত হ'ব পাৰে ঘটনাটো? এইখন এক্সিডেণ্টটো হৈছে 4 লাইনৰ ওৱান চাইড কৰি থোৱা হৈছিলে আৰু তেনেকুৱা ওৱান চাইডৰ কোনো চিম্বল টিম্বল দিয়া নাছিলে। সেই হেতুকে এই এক্সিডেণ্টটো হ'ব পাৰে।